हेलो फ्रेंड्स नमस्कार बंधुসকল কি খবৰ আপোনালোকৰ আজি মই অসমীয়া ব্লগৰ নতুন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টো বাম্পাৰ লটাৰী খেলৰ ৰিজাল্টৰ হয় আজি গোটেই ৰিজাল্টটো মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ আৰু আমাৰ মোৰ টিকট কেইটা আৰু মোৰ লাকি ছাবস্ক্ৰাইবাৰ টিকেটটো উইন হ'ল নে নহ'ল এইটো আপোনালোকক দেখুৱাম আৰু লগতে এই লাকি বাম্পাৰ খেলৰ ৰিজাল্টখন কেনেকৈ চাই তিনিটা পদ্ধতিৰে চাই সেই তিনিটা পদ্ধতি আপোনালোকক আজি দেখুৱাম গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক এই বাম্পাৰ খেলৰ ৰিজাল্ট চাবলৈ হ'লে তিনিটা পদ্ধতি আছে এই গোটেই তিনিটা পদ্ধতি আপোনালোকক এই ভিডিঅ'টোৰ মাজেৰে দেখুৱাইছোঁ গতিকে চাই লওক আৰু আমি কি পালোঁ নাপালোঁ সেয়াও আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি কৈ আছোঁ সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু অকণো স্কিপ নকৰাকৈ চাই থাকক তেতিয়াহে গম পাব এই আপোনালোকে যদি বাই চান্স কেতিয়াবা ইয়ালৈ আহি বা অনলাইন পদ্ধতিৰে যদি টিকেট ক্ৰয় কৰে তাৰ ৰিজাল্ট কেনেকৈ চাব লাগে সেয়া আপোনালোকে বুজি পাব এতিয়া চাওক এই বাম্পাৰ লটাৰী খেলৰ ৰিজাল্ট কেনেকৈ চায় প্ৰথমতে এই টিকেটটো চাই লওক এই টিকেটটোত BR94 এই কোড এটা আছে এই চাইডত দেখিছে ৰঙাকৈ BR94 প্ৰথমে আপুনি য'ত ৱেবছাইটত গৈ চাবগৈ বা য'ত চাব তাত প্ৰথমতে চাই ল'ব কনফাৰ্ম কৰি ল'ব যে কোডটো মিলিছে নে নাই কোডটো একচুৱেলি BR94 থাকিব লাগিব 94 থাকিব লাগিব তেতিয়াহে এই টিকেটৰ ৰিজাল্টটো হ'ব মানে এই বাম্পাৰ লটাৰী খেলৰ ৰিজাল্ট চাই প্ৰথম পদ্ধতিটো ইজি পদ্ধতিটো হৈছে আপুনি যিখন এজেঞ্চিৰ পৰা এই টিকেটটো ক্ৰয় কৰাৰ পিছত যিদিনাখন ড্ৰ' ডেট থাকে মানে খেলৰ ডেট থাকে সেই খেল খেলোৱাৰ পিছত আবেলি ইভিনিং টাইমত তাতে ৰিজাল্ট শ্বীট এখন আহে ৰিজাল্ট শ্বীট প্ৰিণ্ট কৰি তাত লগাই থয় সেই প্ৰিণ্ট ৰিজাল্ট শ্বীটখনত গৈও আপুনি এই টিকেটৰ নম্বৰটো মিলাই চাব পাৰে আৰু সেই ৰিজাল্ট শ্বীটখন ক'ত থাকিব আপুনি য'ত টিকেট লয় প্ৰত্যেকটো এজেঞ্চিতে থাকে আপুনি য'ত টিকেট লয় তাৰ এই এজেঞ্চিত গৈ পিনে আপুনি প্ৰথম মিলাব পাৰে সেইটো ইজি প্ৰচেছ প্ৰথম পদ্ধতি আৰু এই ৰিজাল্ট চোৱাৰ দ্বিতীয় পদ্ধতিটো কৈছোঁ মই ইয়াত টিকেটৰ ওপৰতে থাকে www.statelottery.kerala.gov.in এতিয়া সৰুকৈ লিখা আছে ওপৰত www.statelottery.kerala.gov.in ইয়াত গৈও আপুনি এই অনলাইনত গৈ আপুনি চাৰ্চ কৰি গুগলত চাৰ্চ কৰি ইয়াৰ এইটো ওলোৱাৰ পিছত এইটো চাৰ্চ কৰাৰ পিছত www.statelottery.kerala.gov.in চাৰ্চ কৰি ওলোৱাৰ পিছত আপুনি প্ৰথমে মিলাই ল'ব BR94 হয় নহয় মানে এইটো টিকেটৰ যদি ৰিজাল্ট চাবলৈ পায় 94 হয় 94 হোৱাৰ পিছতে আপুনি এই নম্বৰবিলাক মিলাই তাত চাব পাৰে সেইটো হৈছে 2 নম্বৰ পদ্ধতি আৰু এতিয়া আপোনাক একেবাৰে লাষ্ট আৰু আটাইতকৈ সহজ এটা পদ্ধতি দেখুৱাবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু এতিয়া ক'বলৈ গৈ আছোঁ আটাইতকৈ শেষৰ পদ্ধতিটো আটাইতকৈ সহজ আৰু শেষৰ 3 নম্বৰ পদ্ধতিটো ক'বলৈ গৈ আছোঁ তাৰ কাৰণে আপুনি মোবাইলত আপুনি গুগল ষ্ট'ৰৰ পৰা এটা এপ ইনষ্টল কৰিব লাগিব এপটোৰ নাম হৈছে ভাগ্য কেৰেলাম বুলি এটা এপ আছে ভাগ্য কেৰেলাম এপটো আপুনি ডাউনলোড কৰিব লাগিব বাকী মই এই মোবাইলত স্ক্ৰীন ৰেকৰ্ডিং কৰি আপোনাক মই এইটো আপলোড কৰি দিছোঁ কেনেকৈ কৰিব লাগে তাত স্কেন কৰিব পাৰি স্কেন কৰি টিকেটটো জেনুইন হয় নহয় তাকো চেক কৰি যে টিকেটৰ কোৱালিটি টিকেটটো জেনুইন হয় নহয় টিকেটৰ নাম্বাৰ কি চব চেক কৰিব পাৰিব তাত আৰু তাৰ উপৰিও তাত স্কেনিং কৰি তাৰ ৰিজাল্ট চেক কৰিব পাৰিব তাত মানে কিয়নো টিকেটত এটা QR কোড থাকে সেই QR কোডটো স্কেন কৰিব লাগে আৰু এপটো খুলি তাত QR কোড স্কেন কৰা এটা স্কেনাৰ এটা আছে আৰু স্কেনাৰত গৈ পিনি আপুনি চেক কৰি টিকেটটোৰ ৰিজাল্ট তৎক্ষণাত আপোনাক দেখুৱাব গতিকে ভিডিঅ'টো চাই থাকক এতিয়া মই স্ক্ৰীনশ্বটৰ মাজেৰে আপোনাক এই দ্বিতীয় আটাইতকৈ শেষৰ আৰু ইজি পদ্ধতিটো দেখুৱাবলৈ গৈ আছোঁ
আজি আপোনালোকে দেখা পালে যে এই অনলাইন টিকেটেই হওক বা আপোনালোকে অফলাইন গৈ কোনো টিকেট এজেঞ্চিৰ পৰা টিকেট লোৱাৰ পিছত ৰিজাল্টটো কেনেকৈ চাব পাৰিব সহজ পদ্ধতি তিনিটা আপোনালোকক দেখুৱালোঁ। গতিকে এই তিনিটা পদ্ধতি যদি আপোনালোকৰ ভাল লাগিলে আৰু খবৰ হ'ব লাষ্টত আমাৰ ৰিজাল্ট কি হ'ল, আমি টিকটৰ পৰা কি পালোঁ, টিকেট লৈছিলোঁ, আমি ভাগ্য পৰীক্ষা কৰিছিলোঁ আৰু ভাগ্য পৰীক্ষাত আমি কি ঘটিলে, আমি কি পালোঁ, উপহাৰ হিচাপে কি পালোঁ তাকে ক'বলৈ বিচাৰিছোঁ। মোৰ এই দুটা টিকেট মোৰ ওচৰত আছে, দুটা টিকেট আৰু মোৰ লাকি ছাবস্ক্ৰাইবাৰজনক এটা টিকেট দিছিলোঁ। মুঠতে তিনিটা টিকেটত সেই তিনিটা টিকেটত আমি এটাও একো সৰু সৰু পুৰস্কাৰ নাপালোঁ, সৰু একো আমি তাৰ পৰা উপহাৰ নাপালোঁ। গতিকে আমাৰ লাভ বেয়া আছিলে আৰু নেক্সট টাইম কেতিয়াবা আকৌ এনেকুৱা ডাঙৰ খেল হ'লে মানে আকৌ তাৰ খেলৰ ভিডিঅ' আপোনালোকক দিম আৰু টিকেট এনেকুৱাকৈ টিকেট আকৌ বিতৰণৰ প্ৰচেষ্টাটো ৰাখিম। গতিকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। এই ভিডিঅ'টো যিহেতু ৰিজাল্ট আপডেটৰ ভিডিঅ' আছিলে, গতিকে ভিডিঅ'টো আপোনালোকে চালে আমি কি পালোঁ নাপালোঁ সেইটো চালে। এতিয়া লাষ্টত আপোনালোকে বুজিলে যে টিকেটৰ ৰিজাল্ট কেনেকৈ চাব পাৰি। গতিকে আৰু বেছি দীঘলীয়া নকৰি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। বাই বাই, জয় আই অসম।